Hello. Mom, Oh. that's Lolita. আজি সোমবাৰৰ ব্যস্ততাটো দুদিন বন্ধৰ পিছত অকণ বেলেগ ধৰণৰ হয়। বন্ধ মানে ইয়াৰটো গোটেই সপ্তাহটোৱে যোৱাটো সপ্তাহ বন্ধ হৈ আছিলে, কাৰণ সি স্কুল যোৱা নাছিলে গা বেয়া কাৰণে। আজি গ'ল। আজি তাক স্কুললৈ পঠিয়াবলৈ বৰ কষ্ট হৈছিলে ৰাতিপুৱা উঠাবৰ কাৰণে। স্কুল নাযায়, কান্দা কাটা কৰিছিলে। তাৰপিছত যেনিবা যোৱাৰ আগে আগে ঠিক হৈ যায়, তথাপিতো আজি আমনি কৰিছে। আৰু এতিয়া স্কুলৰ পৰা আহি খেলিলে অকণমান, এতিয়া ভাত খাব, ভাত খাই পেলাই অলপ শুব, ৰেষ্ট ল'ব, হয়নে? হা, এইটো আৰু আপোনালোকে কি কৰি আছে? আজি মোৰ হৈ গ'ল, ভাত পানী হ'ল, চবকে দিলোঁ। আমি খাম, আমি খোৱা নাইকিয়া, বাকীবিলাকে খালে ৰাইজে। আজি একো বনোৱা নাই। আজি দালি ভাত বনালোঁ আৰু ভাজি বনালোঁ আৰু ইহঁতক কণী বইল কৰি দিলোঁ। আৰু আমি খাম, অলপ পিছত খাম আৰু। এতিয়া 2টা বাজা নাই, বাজিব। ৰাতিপুৱা সময়খিনি ইমান দৌৰা দৌৰি আছিলে, তাৰ টিফিন, সিহঁতৰ ব্ৰেকফাষ্ট, আমাৰ নিজৰ, এইবিলাক লৈ পেলাই মই বহুত ব্যস্ত হৈ আছিলোঁ। আজি টিফিনত কি দিছিলা কৈ দিয়া তুমি। তুমি কোৱাচোন, মোক কোৱা, আজি তুমি টিফিনত কি দিছিলোঁ মই তোমাক? ৰুটি দিছিলোঁ নে কি দিছিলোঁ কোৱা? ৰুটি দিছিলোঁ নে ৰোল? আজি মই তোমাক ৰোল দিছিলোঁ, হয়নে? আৰু আজি টিফিন ফিনিছ কৰি খাই আহিছে। ভাল ল'ৰা যে, তেনেকুৱা নকৰে। আৰু আজি মোৰ খুব ভাল লাগি আছে মনটো, কাৰণ আজি ৰাতিকে আমাক ভাত খাবলৈ মাতিছে মাহী এজনীৰ ঘৰত। আৰু ৰাতিকে আমি ভাত খাবলৈ যাম মাহীৰ ঘৰত। কিন্তু ইয়াতো এটা ডাঙৰ কিন্তু আছে। সেই কিন্তুটো হ'ল কি, মই ঘৰত ভাত বনাবই লাগিব, মোৰ ল'ৰাকেইটাক দিবই লাগিব। আৰু কালি চিকেন বেছিকৈ অনা আছিলে, আজি মই চিকেন বনাই থৈ যাম সিহঁতলৈ ৰাতিকৈ। আৰু নিজে যিহেতু খাম ভালকৈ বাহিৰত, গতিকে সিহঁতকেইটাক ভালকৈ নোখোৱালে মোৰ বেয়া লাগিব। গতিকে যিমান এলাহ লাগিলেও, কষ্ট হ'লেও সিহঁতকো মই ভালকৈ দিওঁ। মই এটা কথা ভাবোঁ, মোৰ ল'ৰাটো মোৰ কাৰণে যেনেকুৱা, প্ৰত্যেকজনী মাকৰ কাৰণে তেওঁলোকৰ নিজৰ সন্তানবোৰ তেনেকুৱাই। আৰু ময়ো এটা সময়ত হোষ্টেল লাইফটো পাই আহিছোঁ। হোষ্টেল লাইফত কেনেকুৱা খাইছিলোঁ, সেই দিনবিলাকৰ কথা যেতিয়া মনত পৰে, তেতিয়া মোৰ কেতিয়াওতো সিহঁতক বেয়াকৈ একো খুৱাবলৈ মন নাযায়, কাৰণ নিজে ভুক্তভোগী। সেইটো সময়ত মোৰ মনটোত যেনেকুৱা ভাৱ আহিছিলে, আমাৰ পৃথুকণে ধুনীয়াকৈ এটা কথা কোৱা না গানটো গাব জানে, হয়নে? নাজানো। জানা দেখোন, তুমি দেখোন মোক গাই শুনাইছিলে, কিয় মিছা কথা কৈছা? আৰু পাপু বুলি মাতানা, মাতি নিজা তুলানা, তুমি মোৰে মমজনী হয়নে নহয়? তুমি নিজতে তোমাৰ বাজত এটা তোৱানা, চুই মুঠ চুৱানা, মই তোমাৰ নহয়। পাপু বুলি মাতানা, মাতি নিজৰ তুদানা, তুমি মোৰে মমজনী হয়নে নহয়? ৰ'দটোৱে আমোটো, তুমিয়ে সতনো, নিজতে তোমাৰ বাজত এটা তোৱানা, হ'ব। মুঠ চুৱানা, মই তোমাৰ নহয়। গুড, ইমান ধুনীয়াকৈ গাইছা। তুমি ৰত্নাকৰ চাবও গৈছিলা, হয়নে? ৰত্নাকৰ চোৱাৰ পিছৰ পৰা আমাৰ ঘৰত খালি ৰত্নাকৰৰ কথা আৰু ৰত্নাকৰৰ গান, সেয়াই হৈছে। আৰু আজি
দুটামান কাম আছে কাম মানে কি বা এজনীৰ ঘৰত বিশেষ কামত ঘৰুৱা কিবা এটা কামৰ কাৰণে আমি বা এজনীৰ ঘৰলৈ যাম আবেলিকে তাৰপিছতে সিদিনাখন মাটি কিনিছিলোঁ বুলি যে ক'লোঁ মাটি গাড়ী কিনিছিলোঁ সেই মাটিখিনি ঠিক হৈ আছে গতিকে তাৰ কাৰণে কিছুমান পুলি আৰু কিবা কিবি গুটি কিনিব লাগিব মাটিখিনি ঠিক কৰিলোঁ সেইখিনি লগাবৰ কাৰণে সেয়া গুটি আৰু পুলি কিনিব লাগিব আজি সেইবোৰ কামত ওলাই যাম তাৰপিছত ৰাতিকে মাহীৰ ঘৰত ভাত খাবলৈ যাম গতিকে ৰাতিকে ক'ত যাম গোটেইখিনি আপোনালোকক দেখুৱাম চাই থাকিব আমি এতিয়া অকণমান ওলাই আহিছোঁ আজি ফিউজ গৈ আছোঁ আমি এওঁ এক্টিভ হোৱাই নাই আজি শুওঁতে দেৰি হ'ল আৰু দেৰি হ'ল মানে শুইছোঁ কম সময় কিন্তু ইমান কম সময়ৰ ভিতৰতে আন্ধাৰ হৈ যায় বিছনাত পৰিছিলোঁহে 1 ঘণ্টা 45 মিনিটমানৰ ভিতৰতে দেখোন আন্ধাৰেই হৈ গ'ল আমি অকণমান ওলাই আহিছোঁ আচলতে বা এজনীৰ ঘৰত যাম ভাবিছিলোঁ কিন্তু দেৰি হৈ যোৱাৰ কাৰণে নগ'লোঁ কাৰণ আহি পেলাই আকৌ ভাত বনাব লাগিব ভাত বনাইহে আমি আকৌ ভাত খাবলৈ ওলাই যাব লাগিব সেইটো কাৰণে আমি একদম এতিয়া এই চব্জি অলপ বজাৰ কৰিবলৈ আছিলে একো চব্জিয়ে ঘৰত নাই মানে আমি গোটেইকেইটা এবাৰ ওলাইও অহা হ'ব আৰু চব্জিখিনিও বজাৰ হ'ব সেইবুলি ভাবি পেলাই ওলাই আহিলোঁ আমাৰ পৃথুখন এক্টিভ হৈছে নে অসমত মনটো ভাল হৈছে নে নাই হোৱা তাৰ মনটো ভাল হোৱা নাই আমি বামুণী মৈদাম বজাৰ যাম চব্জি বজাৰ কৰিবলৈ অলপ বেছিকৈ কিবা কিবি বজাৰ লৈ আহিম যাতে দুদিনমানলৈ চলি যায় ঘৰত আলু পিঁয়াজৰ বাদে একো চব্জিয়ে নাইকিয়া আৰু ৰাতি যিহেতু আমি বেলেগত খাবলৈ যাম আহি পেলাই মই মোৰ ল'ৰাকেইটাৰ কাৰণে ভাত বনাই থৈ যাব লাগিব সিহঁতলৈ ভাত বনাম কেতিয়াবা সিহঁতে নিজে ইচ্ছা কৰে বনাই খাবলৈ সুধিম যদি আজি চিকেন আছে সিহঁতে নিজে বনাই খাব বিচাৰে তেতিয়াহ'লে বনাবলৈ দিম আৰু নহ'লে মই বনাই কৰি থৈ যাম চবেই নাজানে এজনেই জানে বনাবলৈ তেওঁ যদি আহি পায় তেওঁ বনাব আৰু নহ'লে মই বনাই থৈ পেলাই সিহঁতক দি পেলাই ওলাই যাম তুমি যাবানে আজি নোযোৱা ফুলকবি কিমান ফুলকবি হা ফুল গাজর 40 নিগনা কা 10 বুঝলে সবার কলমা কাটি 30 টাকা ওই ব্যাগনাডস ওই ব্যাগনা কো দেখলে বে ব্যাগনা কো দিলে বে ফুল মিলাই কিলো 40 বজাৰ কৰি খুব ভাল লাগিছে কাৰণ আমি সেইফালে ইমান দাম দি পেলাই চব্জিবিলাক কিনি আছোঁ ইয়াতে তাতকৈ অলপ হ'লেও কম পাইছোঁ বৰ ভাল লাগিছে বজাৰ কৰি বজাৰ কৰিলোঁ বজাৰ কৰি আমি আহি আছোঁ সঁচাকৈ এইখন বজাৰলৈ আহিলে অকণমান ভাল লাগে কাৰণ দূৰ হ'লেও কেতিয়াবা ওলাইও অহা হয় সন্ধিয়া যিহেতু ওলাই আহোঁৱেই গতিকে ওলাই অহাও হয় আৰু কল খাইছা আৰু বজাৰখিনিও হৈ যায় ভাল লাগিলে যিখিনি গুৱাহাটীৰ মানুহ আহিব পৰাত আছে যোনে চাই তেওঁলোকে যদি বিচাৰে তেতিয়াহ'লে আহিব পাৰে একেখিনি বস্তুৱে আমি ঘৰৰ ওচৰত যিমান দাম দি পেলাই কিনো তাতকৈ বহুতখিনি দাম ইয়াত কমি যায় আজি আমি ফুলকবি ল'লোঁ আমি ঘৰৰ ওচৰত লওঁ 60 কেজি কিন্তু আজি আমি ল'লোঁ 40 হয়নে আৰু ফুলকবি লওঁ বন্ধাকবি লওঁ আমি 40 ইয়াতে ল'লোঁ 20 টকা নেকি 20 रुपीजত ল'লোঁ তেনেকুৱা গাজৰটো 80 কয় নেকি আমি ইয়াতে আজি কিমানকৈ ল'লোঁ 20
20ত ল'লোঁ আৰু কেজি ল'লোঁ 20ত আৰু কি লৈছিলোঁ কেপচিকাম কিমান 80 নেকি কেজি এনেই আজি আমি 60ত ল'লোঁ এনেকুৱা গতিকে কমি যায় আচলতে ওলাই অহা হয় অকণমান নিজৰো ভাল লাগে বজাৰকেইটা কৰিলেও মানসিক এটা শান্তি পোৱা যায় যে ঠিকেই মানে চব্জিৰ দাম চব্জি কিনিবলৈ গ'লে যিটো শ্ৰাম ইমান দাম বাঢ়িছে কিন্তু সেই বস্তুটো ইয়ালৈ আহিলে অকণমান হ'লেও কমি যায় আৰু এতিয়া আমি চব্জি কৰি ওলালোঁ আমাৰ পিঠু কাৰণে চাহ খাব পাৰি পিঠু কাৰণে আমাৰ এয়া কল কিনিছিলোঁ কল খাই আছে সি কল খাই ভাল পায় ন আৰু আমি ঘৰলৈ যাম এতিয়া ঘৰলৈ গৈ ভাত বনাম ভাত বনাই তাৰপিছত আমি আকৌ মাহীহঁতৰ ঘৰলৈ যাম আমি মাহীহঁতৰ ঘৰ পালোঁ এয়া মাহীয়ে কি ধুনীয়া ধুনীয়া বস্তু বনাইছে খাম আমি অলপ পিছত কিন্তু তাৰ আগতে মই পিঠু ভাতটো খুৱাই লওঁ সেইকাৰণে তাৰ কাৰণে এটা অমলেট কৰিছোঁ এয়া বৰ ভাজিছে আৰু তো জানো কি বনাইছে মাহীয়ে কি বনাইছে মাহী চিকেন মাছ আজি খোৱাহে জোৰ আমাৰ মানে সদায় নিজে বনাই খাই খাই আজি আজি আপোনাৰ হাতৰ ভালকৈ খাই যাম হেৰি নকৰোঁ যা কমকৈ দিওঁ হ'ব পাপৰ খামনে নাখাওঁ খাম মই খাম সি খাব খাওঁ নাই এই জাতিলাও আৰু হেৰি মগু দালিখন কেনেকৈ বনাইছে মাহী ভাল হৈছে সঁচাকৈ পাঁচফোৰণ দি মগু দালিকেইটা ভাজি লৈছোঁ তাৰপিছত লাওখিনি দি দিছোঁ শুকান তাৰপিছত লাওখিনি দি দিছোঁ দি পেলাই অকণমান মছলা জিৰা আদা নহৰু সেয়া দিছোঁ শুকান জলকীয়া দিছিলোঁ তেলত সেয়াই ভাজি কুকাৰত দিয়া নাই দালিকেইটা অকণমান তিয়াই থৈছিলোঁ অকণমান টাইম লাগিছে মাজতে ভিজোতে তথাপি নাই সিজা বুলি ভাবিছিলোঁ সিজিলগৈ ভাল হৈছে বহুত ধুনীয়া হৈছে লাওটো ধুনীয়া সোৱাদ আছে লাওটোৰ সোৱাদ 12টাই বাজে আৰু 20 মিনিট আছে আমি মাত্ৰ আহি পালোহি মাহীৰ ঘৰৰ পৰা এতিয়া বহুত ধুনীয়াকৈ খালোঁ আৰু সদায় নিজে বনাই খাই থাকি যেতিয়া বেলেগৰ হাতেৰে এসাঁজ খাওঁ সঁচাকৈ খুব ভাল লাগে ৰাতিপুৱা স্কুল আছে সোনকালে শুব লাগে এনেও দেৰি হৈছে এতিয়ালৈ আহিছোঁ যদি আপোনালোকে মোৰ ভিডিঅ'বিলাক চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব শ্বেয়াৰো কৰিব পুনৰ লগ পাম আপোনালোকক বেলেগ এটা ভিডিঅ'ৰ সৈতে এতিয়ালৈ আহিছোঁ টাটা বাই বাই